Aiudfৰ বিধায়ক নিজামুদ্দিন চৌধুৰীক দলৰ পৰা নিলম্বন। Aiudfত অব্যাহত আছে নিলম্বনৰ ধাৰা। দলটোৱে পুনৰ এজন বিধায়কক 6 বছৰৰ বাবে নিলম্বন কৰিলে। নিলম্বন বিধায়কগৰাকী নিজামুদ্দিন চৌধুৰী। নিজামুদ্দিন চৌধুৰী হাইলাকান্দিৰ জিলাৰ আলগাপুৰ সমষ্টিৰ বিধায়ক। দলটোৱে ইয়াৰ পূৰ্বেও নিলম্বন কৰিছিল হাইলাকান্দি সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰক। এই দুয়োগৰাকী বিধায়কৰ বিৰুদ্ধে উত্থাপিত হৈছিল দল বিৰোধী কাম কাজত লিপ্ত থকা বুলি। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে নিজামুদ্দিন চৌধুৰীৰ পুত্ৰ সাজিন আহমেদ চৌধুৰীয়ে ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিব বুলি জানিব পৰা গৈছে, যাৰ পৰিপ্ৰেক্ষিতত Aiudfৰ বিধায়ক নিজামুদ্দিন চৌধুৰীক নিলম্বন কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট লাইভ নিউজ 365।